এবাৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ৰিজাল্টক লৈ জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এবাৰ কোনসকল পৰীক্ষাৰ্থীয়ে লাভ কৰিব গ্ৰেছ মাৰ্ক, প্ৰথম বিভাগত উত্তীৰ্ণ গ্ৰেছ মাৰ্ক পাবনে নাপায়, লগতে আছামিজ বা এমআইএলত গ্ৰেছ মাৰ্ক দিয়া হ'বনে নহয়, কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে উপস্থাপন কৰা হৈছে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। নমস্কাৰ সকলোকে, আজিৰ ভিডিঅ'টোলৈ মই বিশ্বজিৎ বৰাই স্বাগতম জনাইছো। ইতিমধ্যে আপোনালোকে খবৰ লাভ কৰিছে এইবাৰ মেৰ ভিতৰতে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফলো মেৰ ভিতৰতে প্ৰদান কৰা হ'ব। ইপিনে কোনসকল ছাত্ৰ ছাত্ৰী এবাৰ গ্ৰেছ মাৰ্ক লাভ কৰিব, প্ৰথম বিভাগত উত্তীৰ্ণ গ্ৰেছ মাৰ্ক লাভ কৰিব নে নকৰে, এই সংক্ৰান্তত আপোনালোকক জনাব বিচাৰো যে প্ৰথম বিভাগত উত্তীৰ্ণ এবাৰ গ্ৰেছ মাৰ্ক লাভ কৰিব, কাৰণ বিগত বছৰত এনেধৰণৰ গ্ৰেছ মাৰ্ক প্ৰদান কৰা হৈছে। ইয়াত এখন মাৰ্কশ্বিট আপোনালোকক দেখুৱাই আছো যে এজন ছাত্ৰই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, কিন্তু তেওঁ জেনেৰেল মেথমেটিক্সত থিয়ৰিত কেৱল 22 নম্বৰ লাভ কৰিছে, 24 পাব লাগে, গতিকে তেওঁ 2 নম্বৰ গ্ৰেছ মাৰ্ক হিচাপে লাভ কৰিছে আৰু প্ৰথম বিভাগত তেওঁ উত্তীৰ্ণ হৈছে। ইপিনে আৰু এখন মাৰ্কশ্বিট আপোনালোকক দেখুৱাই আছো য'ত আছামিজত গ্ৰেছ মাৰ্ক দিয়া হৈছে। ইয়াত দেখুওৱা হৈছে যে আছামিজৰ ছাত্ৰজনে 30ৰ ভিতৰত 27 নম্বৰ লাভ কৰিছে আৰু তেওঁ 3 নম্বৰ গ্ৰেছ মাৰ্ক হিচাপে লৈ পাছ কৰিছে। আৰু এটা বিষয়ত সৰ্বোচ্চ কিমান নম্বৰলৈকে গ্ৰেছ মাৰ্ক দিয়া হ'ব, ইয়াত দেখিছে আপোনালোকে জেনেৰেল মেথমেটিক্সৰ ছাত্ৰজনে 7 নম্বৰ গ্ৰেছ মাৰ্ক লাভ কৰিছে, গতিকে কিমান নম্বৰ গ্ৰেছ মাৰ্ক লাভ কৰিব আপোনালোকে নিশ্চয় জানিব পাৰিছে যে 7 নম্বৰ মানলৈকে আপোনালোকে গ্ৰেছ মাৰ্ক লাভ কৰিব।